গাইছ আমাৰ গাঁৱত মানে আজি অজগৰ সাপ ওলছি তো তাকে চাবা যাই আছো তো ধন্তিদা গাঁৱত বোলে আজি অজগৰ সাপ ওলছি বাবা অজগৰ সাপ এটা ওলাইছে আমাৰ নিচিনা তাৰমানে মানুহবিলাক বাৰুকৈ আনন্দিত হৈছে আৰু আপ্লুত হৈ পৰিছে সকলো দৰ্শক আহি আমাৰ গাঁৱৰ মানুহে ভিৰ কৰিছে নয়নহঁতৰ ঘৰত আৰু আমাৰ দৰে সৰু এখন গাঁৱতে এনেকুৱা প্ৰকাণ্ড অজগৰ সাপ ওলাটো আমাৰ গাঁৱৰ কাৰণে বাৰু গৌৰৱৰ কথা আৰু বহুত আনন্দিত হৈছো ভাল লাগিছে মানুহবিলাকৰ গা নথৈ সাতখনৰ নিচিনা হৈ আছে এতিয়া উলহ মালহ উদুলি মুদুলি হৈ গৈছে নদৰ পদূলি সকলো ৰাইজক আহি কিনে অজগৰ দৰ্শন কৰি সৌভাগ্য অৰ্জন কৰাৰ কাৰণে মই অনুৰোধ জনালো বিনম্ৰভাৱে হয় নেকি তো গাইজ দেখিব পাইছে আপোনালোকে এইবিলাক ৰাস্তাত বহি আছে অজগৰ সাপ চাবৰ কাৰণে একদম তো আপুনি ক'ৰ পৰা আহিছে ক'ব নেকি বাইদেউ অলপ হেডেতপুৰৰ পৰা হেডেতপুৰ কো গাইজ হেডেতপুৰ ক'ত চিনি নাপাওঁ তো হেডেতপুৰৰ পৰা আহাবলৈ কৈছে তো যাই আছো অজগৰ সাপখোৰ চাব একদম মানে প্ৰকাণ্ড বুলি শুনা পাইছো হাও এখেতৰ আৰু কি হ'ল হাগা চাগা লাগছি না কিবা না সাপকো দেখা পাই মাথা চাথা ঘূৰাইছি কিন্তু পোষ্টটো চাই কিনেতো হাগা লাগা হানে লাগে শিমুৰৰ পৰা একদম মানুহ আহি ভিৰ খাইছি গাইছ নকওঁ আৰু অজগৰ সাপ মানে লাইফত প্ৰথমবাৰ জীৱনত জন্ম হ'বৰ পৰা প্ৰথমবাৰ আমাৰ গাঁৱত অজগৰ সাপ ওলছে তো গাইছ এই মাত্ৰ লগ পালো এজন আটা মানে আমাৰ গাঁৱলীয়া ভাষা আটা আৰু আটা তো আপুনি অজগৰ সাপখন চালে নেকি কেনেকুৱা বাৰু বহুত লম্বা জীৱনত প্ৰথমবাৰ দেখা পাইছি না এইখন মানে সৰু না ডাঙৰ অলপ কৈ দিব নেকি ডাঙৰ ঠিক আছে মানুহ দেখিব পাইছে গাইছ কিমান মানুহৰ ভিৰ একদম গাঁৱৰ পৰা একদম এই কণী চনি লৈ আহিছে একদম মানে কি ক'ম আৰু মানে অজগৰক খুৱাব আৰু মানে তো গাইছ আপোনালোকক দেখাই আছো ভিডিঅ'টো সম্পূৰ্ণ চাব তো মানুহ চাওক গাইছ মানুহৰ ভিৰ গাইছ ভিৰ একদম মানে কি ক'ম মানে একদম প্ৰকণ্ড তো গাইছ মানুহ অজগৰ সাপ চব মানে মানুহৰ ভিৰ কমাই নাই একদম আহি মানে ক'ৰ পৰা আহিছে হিচাপে নাই মানে তো গাইছ গাঁৱত প্ৰথমবাৰৰ কাৰণে অজগৰ সাপ ওলছি তো গাঁৱত সেইকাৰণে মানুহৰ ভিৰ বহুত মানে তো চাওক মানুহৰ ভিৰ চাওক অ মাই গড প্ৰকাণ্ড অজগৰ সাপ খোজ দিছি নেকি ডিমাটো অজগৰে ডিমা নাখে নেকি মাই কচোন আগতে অজগৰ সাপ দেখছিল না দেখা নাই দেখা নাই নেকি প্ৰথমবাৰ নেকি চাই কেনে লাগিল ঠিক আছে তো চাই কিনে ভালে লাগিল বোলো Ladies and gentlemen, are you ready? যাব তো সাপখন দেখি কেনে লাগছি ভয় লাগি গৈছে আকৌতো কি মানে আকৌতো নকয়তো আমাৰ ইয়াতে ভয় লাগি গৈছি মোৰো বৈদ্য ভয় লাগছি বৰ লাইফ মানে হা তোৰ কেনে লাগছি ক ভাল লাগছি হা তোৰ এইজনে অজগৰ সাপখোৰ ধৰি অনা মানুহটো হ'লে তো মেইন মানুহ হ'লে তো ৰাইজৰ কথাই মানিছো মই
দিবা টকন আন না এই টুকু ডুবো দে হুদে টকনে দে অলপ ডাঙৰ চাই আন না লাগে সাপ বস্তু বি নহ'ব নাই কিবা বামুণ সাপৰে বি আছে আগত কৰি আমাৰ দাঁতৰ বিষ বেছি না কামুৰিব আমিও কামুৰিম আমাৰ দাঁতৰ বেছি বিষ আছে চবৰে থাকে এই সেনকে নিবি কষ্ট পাব বস্তাত ভৰাই দেৰি কৰি থাকি লাভ নাই একো নাই একো নাই একো নহয় কামুৰিলে একো নহয় জিৰটো কামুৰিলে একো নহয় জিৰটো কামুৰিলে এটা কিবা অভিজ্ঞতা বেছি হ'ব